আজি বনালোঁ মই খুবেই টেষ্টি আৰু হেল্ডি কলপাতত দিয়া মাছ। নমস্কাৰ জনাইছোঁ সকলোকে শ্ৰুতিছ লিটিল কিটচেনলৈ। মাছত দিয়াৰ বাবে এইখিনি মই 8 চামুচমান সৰিয়হ, আধা ঘণ্টামান তিয়াই লৈছোঁ, 2টা জলকীয়া, এইখিনি তেল ব্যৱহাৰ কৰিম আৰু বিলাহী সৰু সৰুকৈ এটা কাটি লৈছোঁ, এটা ভোট জলকীয়া আৰু আধা মান ধনিয়া। এতিয়া মই কলপাতকেইখন ভালদৰে ধুই লৈছোঁ আৰু এতিয়া মই গেছটো ল' ফ্লেমত দি কিনে কলপাতকেইখন ভালদৰে সেকি ল'ম। এনেকৈ ওলোটাই দিও এবাৰ সেকি ল'ম কলপাতখন। এনেকৈ ধুনীয়াকৈ গোটেই কলপাতখন সেকি ল'ম। কলপাতখন এইদৰে সেকি ল'লে ধুনীয়াকৈ মাছখিনি বান্ধিবৰ বাবে সুবিধা হয়। গোটেইকেইখন এইদৰে মই কলপাত সেকি লৈছোঁ। এতিয়া মই এইখিনি সৰিয়হখিনি মিক্সাৰ গ্ৰাইণ্ডাৰত গ্ৰাইণ্ড কৰি এটা পাত্ৰত দি দিছোঁ। ইয়াতে মই হালধি গুড়ি দি দিছোঁ অকণমান আৰু নিমখ, আৰু ইয়াতে বিলাহীখিনি এড কৰি দিম আৰু ধনিয়া পাত। মাছ মই 5 পিচ ব্যৱহাৰ কৰিছোঁ। এনেকৈ ভালদৰে চামুচেৰে মিহলাই দিম। তাৰপিছত ইয়াতে আমি তেল দি দিছোঁ। যেতিয়া হৈ যাব এইখিনি তেলখিনিয়ে হৈছে ধুনীয়া এটা ফ্লেভাৰ আনিব মাছখিনিত। ইয়াতে মই ভোট জলকীয়া আৰু পিঁয়াজ এটা কাটি লৈছোঁ। এইদৰে কলপাতখনত মাছ এপিচ দি দিছোঁ। ইয়াতে মই মান ধনিয়া অকণমান বেছিকৈ দি দিছোঁ যাতে ফ্লেভাৰটো ধুনীয়াকৈ আহে মান ধনিয়াৰ। ইয়াতে মই ভোট জলকীয়া এপিচ আৰু পিঁয়াজ এপিচ দি দিছোঁ ওপৰত। এতিয়া কলপাতখন ভালদৰে মেৰিয়াই ল'ম। মোৰ কলপাতখন সৰু হোৱাৰ বাবে ছাইডেৰে সৰিয়হখিনি ওলাই যাব ধৰিছিলে, সেইটো বাবে মই 2খন কলপাত ব্যৱহাৰ কৰিম ইয়াতে। আৰু এখন কলপাত মেৰিয়াই লৈছোঁ ধুনীয়াকৈ। এতিয়া মই ভালদৰে এইখিনি বান্ধি ল'ম। এই দেখিছে ধুনীয়াকৈ মই বান্ধি লৈছোঁ। এনেদৰে 3টা টোপোলা বান্ধি লৈছোঁ মই। এটা টোপোলাত এপিচ আৰু বাকী 2টা টোপোলাত 2 পিচকৈ মাত দিছোঁ। এতিয়া মই গেছত তাওখন বহাই দিছোঁ, তাৰ ওপৰত সেকি লোৱা কলপাত এখন দি দিছোঁ। ইয়াতে এতিয়া মই টোপোলা 3টা দি দিম। ইয়াতে এতিয়া মই ঢাকনি ব্যৱহাৰ কৰিম। এইদৰে 10 মিনিটমান ল' ফ্লেমত দি ঢাকনিখন লগাই দিছোঁ। ইয়াত 10 মিনিট পিছত ধুনীয়াকৈ এটা ছাইড ওলোটাই দিছোঁ হাত আৰু কৰচৰ সহায়ত। দেখিছে এক ছাইডটো হৈ গৈছে ধুনীয়াকৈ। বাকীকেইটাও এইদৰে ওলোটাই ল'ম। আৰু 10 মিনিটৰ বাবে ঢাকনিখন লগাই দিছোঁ মই। এয়া 10 মিনিট পিছত খুবেই ধুনীয়াকৈ হৈ গৈছে। এতিয়া মই গেছৰ ফ্লেমটো অফ কৰি দিম। এয়া দেখিছে 3টা টোপোলা, এটা টোপোলা মই খুলি দেখাইছোঁ আপোনালোকক। এয়া দেখিবলৈ পাইছে ধুনীয়াকৈ মাছখিনি সিজি গৈছে আৰু খাবলৈ খুবেই বেছি টেষ্টি হৈছিলে। এনেকুৱা ধৰণৰ ধুনীয়া ধুনীয়া ৰেচিপি ভিডিঅ' চাবৰ কাৰণে চেনেলটো ছাবস্ক্ৰাইব